আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইসলাম দৰদী ভাই বন্ধু ও মা ভনীসকল, আল্লাহ পাকৰ হুকুমত পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু ৰমজান মাহত আমাৰ বহুতৰে মনত প্ৰশ্ন থাকে যে মই অমুক কামটো কৰি দিলোঁ, সো মোৰ ৰোজাটো ভাঙি গ'ল নেকি। সেয়েহে আজি আমি জানিম আসলতে কি কাৰণত ৰোজা ভাঙি যায়। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলো ভাই বন্ধুলৈ মোৰ এটি অনুৰোধ, যিসকল ভাই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব। সো আহক এতিয়া আমি জানি লওঁ। প্ৰথম ৰিজনটো হৈছে খোৱা লোৱা। নাক আৰু মুখেৰে যদি কিবা পানী হওক ভাত হওক খাই দিয়ে তেনেহ'লে ৰোজা ভাঙি যাব। কিন্তু কোনোবাই যদি অজানিতে খাই দিয়ে, অৰ্থাৎ ৰোজা আছে সেইটো কথা মনতে নাই, পাহৰি কেনে পুৰা পেট ভৰি কেনে ভাত হওক যিকোনো খাদ্য বস্তু হওক খাই দিছে আৰু খোৱা হোৱাৰ পিছত মনত পৰিছে মইতো ৰোজা আছিলোঁ, তেতিয়াহ'লে একো ৰোজাত এফেক্ট নপৰে, ৰোজা ভাঙি নাযায়। অৰ্থাৎ পাহৰি খালে ৰোজা ভাঙি নাযায়। এইখিনিতে এটা হাদিছ শুনক। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে যে কোনোবা ব্যক্তি যদি ৰোজা ৰাখিছে আৰু তেখেতে পাহৰি কেনে কিবা খাই আছে আৰু তুমি দেখা পাই আছা, আৰু সেই খাই থকা ব্যক্তিজন যদি বহুত কমজোৰ হয়, বহুত দুবলা পাতলা হয়, তেনেহ'লে তেখেতক বাধা নকৰিবা, আগতে খাই ল'ব দিবা। যেতিয়া খোৱা লোৱা শেষ হ'ব তেতিয়া মনত পেলাই দিবা তুমিতো ৰোজা আছিলা, কিয় খালা। তেতিয়া তেখেতে খোৱা লোৱা বন্ধ কৰি দিব আৰু তেনেকুৱা স্বৰূপত ৰোজা ভাঙি নাযায়। কিন্তু যদি খাই থকা ব্যক্তিজন শক্তিশালী হয় তেনেহ'লে লগালগ বাধা কৰাৰ কাৰণে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম কৰিছে। তো এই হাদিছটোৰ দ্বাৰা আমি এটা কথা বুজি পালোঁ যে ইছলাম আচলতে কিমান সহজ হয়। দ্বিতীয় কাৰণটো হৈছে বমি। এতিয়া বমি হ'লে ৰোজা ভাঙি যাব, কিন্তু বমি ৰোজা ভাঙি যোৱাৰ তিনিটা চৰ্ত আছে। এই চৰ্ত তিনিটা যদি একলগ হৈ যায় তেনেহ'লেহে আমাৰ ৰোজা ভাঙি যাব। এক নম্বৰটো হৈছে যে প্ৰথমতে মনত থাকিব লাগিব যে মই ৰোজা আছিলোঁ। দ্বিতীয়তে তেখেতে জানি বুজি নিজৰ ইচ্ছাকৃতভাৱে ডিঙিত আঙুলি লগাই কেনে বমি কৰিব নালাগিব। যদি নিজৰ ইচ্ছাকৃতভাৱে ডিঙিত আঙুলি লগাই কেনে বমি কৰে তেনেহ'লেহে ৰোজা ভাঙি যাব। আৰু তৃতীয়টো চৰ্ত হৈছে যে ইমান প্ৰেছাৰত বমি হ'ব লাগিব যে তেখেতে কণ্ট্ৰলে কৰিব নোৱাৰে, ৰাখিব নোৱাৰে, বহুত বমি প্ৰেছাৰত ওলাই গৈছে। তেনেকুৱা এই তিনিটা চৰ্ত যদি একলগ হৈ যায় তেনেহ'লে ৰোজা ভাঙি যাব। কিন্তু কোনোবাই যদি একো হৰকত নকৰে, ডিঙিত আঙুলি নলগায়, নিজে নিজে পেটত কিবা অসুবিধা হৈছে বা গেছ হৈছে যাৰ কাৰণে বমি হৈছে বা চেহেৰিত অকণমান বেছিকৈ খাই লৈছে, তেনেকুৱা স্বৰূপত যদি বমি হৈ যায় তেনেকুৱা হ'লে ৰোজা ভাঙি নাযায়। নিজে জানি বুজি আঙুলি লগাই কৰিলেহে ৰোজা ভাঙি যাব। আৰু তৃতীয় ৰিজনটো হৈছে স্বামী স্ত্ৰীয়ে যদি ৰমজান মাহত সম্পৰ্ক স্থাপন কৰে ৰোজাত থকা অৱস্থাত তেনেহ'লে ৰোজা ভাঙি যাব। নাইবা কোনোবা স্বামীয়ে যদি স্ত্ৰীৰ সন্মুখত ওচৰত যায়, কাষত বহে আৰু অলপ হাঁহি ধেমালি কৰে, যদি হাঁহি ধেমালিত ডিছচাৰ্জ হৈ যায় তেনেহ'লে ৰোজা ভাঙি যাব। কোনোবাই যদি নিজৰ ওপৰত গুছলটো ৱাজিব কৰি লয় তেনেহ'লে ৰোজা ভাঙি যাব। মনত ৰাখিব, এটা হৈছে গুছল ৱাজিব হৈ যোৱা, আনটো হৈছে গুছল ৱাজিব কৰি লোৱা। অৰ্থাৎ কোনোবাই যদি এনেকুৱা কিবা কাম কৰে, হৰকত কৰে, যাৰ জৰিয়তে তেখেতৰ ওপৰত গুছলটো ৱাজিব কৰি লয় তেখেতে জানি বুজি, তেনেহ'লে ৰোজা ভাঙি যাব। কিন্তু যদি অজানিতে জানি বুজি নিজৰ ইচ্ছাকৃতভাৱে নকৰে, গুছল ৱাজিব হৈ যায়, উদাহৰণস্বৰূপে কোনোবাই চেহেৰি খাই কেনে শুইছে, নাইবা দিনৰ ভাগত কোনোবাই শুইছে আৰু শোৱাৰ পিছত গম পালে যে মোৰ নাইটফল হৈছে বা সপোনত দোষ হৈছে, তেতিয়াহ'লে ৰোজা ভাঙি নাযায়। আৰু ৰোজা থকা অৱস্থাত মহিলাসকলৰ যদি পিৰিয়ড আহে তেনেহ'লেও ৰোজা ভাঙি যাব। পিৰিয়ড অৰ্থাৎ যদি মাহেকীয়া হৈ যায় তেনেহ'লেও ৰোজা ভাঙি যাব। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণতে ৰোজা ভাঙি নাযায়। কোনোবাই যদি কাণত ঔষধ লগায়, কিবা দৰৱ লগায় বা চকুত দৰৱ লগায়, ঔষধ লগায়, তেনেকুৱা অৱস্থাতো ৰোজা ভাঙি নাযায়। কিন্তু কাণত ঔষধ লগোৱাৰ ক্ষেত্ৰত ফুকাহাসকলৰ ৰায়ত অলপ ইখতিলাফ আছে, আৰু এই ইখতিলাফটো এই কাৰণেই আহিছে, প্ৰথম অৱস্থাততো ভাল ভাল ডক্তৰ নাছিলে আৰু আকাবিৰিনসকলে ভাবিছিলে যে কাণত ঔষধ লগালে কাণৰ ফুটাৰে চাগে দিমাগত গুচি যায়, কিবা ৰুট আছে, লিংক আছে, যাৰ জৰিয়তে ভিতৰত গৈ পায়। সেইকাৰণে ফুকাহাসকলে তেতিয়া ৰায় দিছিলে যে কাণত ঔষধ লগালে ৰোজা ভাঙি যাব। কিন্তু যেতিয়া আমাৰ ডক্তৰসকলে স্পষ্টীকৰণ দিলে যে কাণত ঔষধ লগালে ভিতৰত গৈ নাপায়, সেয়েহে এতিয়া আমাৰ ৰায়ত ইখতিলাফ আহিছে উলামাসকলৰ। কাণত যদি কোনোবাই দৰৱ লগায়
বা চকুত ঔষধ লগায় তেনেহ'লে যিহেতু ভিতৰত গৈ নাপায় সেয়েহে আমাৰ ৰোজাত কোনো ধৰণৰ এফেক্ট নপৰে। ইয়াৰ বাহিৰে মূৰত তেল লগালেও ৰোজাত কোনো ধৰণৰ এফেক্ট নপৰে। চকুত চুৰমাও লগাব পাৰে, ৰোজা থকা অৱস্থাত চুৰমাও লগাব পাৰে, কোনো ধৰণৰ এফেক্ট নপৰে। বা আতৰো লগাব পাৰে, ৰোজাত কোনো ধৰণৰ এফেক্ট নপৰে। আৰু এনেকুৱা কিছুমান কাম আছে যিবোৰ কাম আমাৰ ৰোজা থকা অৱস্থাত কৰিলে ৰোজাত অলপ হ'লেও এফেক্ট পৰে, অৰ্থাৎ ৰোজাটো আমাৰ অলপ কমজোৰ হৈ যায়। এই বিষয়ে আন এটা বেলেগকৈ ভিডিঅ' বনাম। সেই ভিডিঅ'টোত ইনশাল্লাহ আমি জানি ল'ম যে ৰোজা ৰাখি কি কাম কৰিব নালাগে আৰু কি কামৰ পৰা আমি বাচিব লাগে। চ' আশা কৰোঁ বন্ধুসকল আজি দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।